সকলোকে মই নমস্কাৰ জনালোঁ মোৰ চেনেলটোলৈ অহাৰ বাবে। লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু এটা কমেণ্ট কৰি দিব। প্ৰতিখন ঘৰৰ একমাত্ৰ সমস্যা শাহু বোৱাৰীৰ মাজৰ কাজিয়া, যাৰ বাবে এখন ঘৰ ধ্বংসৰ পথত আগুৱাই যায় আৰু ইয়াৰ ফলত ঘৰটো ভাগ হয় আৰু শাহু বৃদ্ধাশ্ৰম যাব লগা হয়। বিয়াৰ পিছত নিজৰ শাহু বেয়া হ'লেও ওচৰ চুবুৰীয়াৰ ওচৰত শাহু মাৰ যিমান পাৰা প্ৰশংসা কৰিবা, যাৰ পৰা শাহুৰ মনত বোৱাৰীৰ প্ৰতি ভাল ভাৱ জন্মে। তেওঁ বনোৱা বস্তু আৰু ডেক'ৰেশ্যন সকলো বস্তুৰ প্ৰশংসা কৰিবা আৰু স্বামীৰ সৈতে ক'ৰবাত ওলাই গ'লে ঘূৰি আহোঁতে শাহুৰ পচন্দৰ খোৱা বস্তু আনিবা আৰু টোপোলা শাহুৰ হাতত দিবা। তেতিয়া তেওঁ ভাবিব যে তুমি ফুৰিব গৈ তেওঁৰ কথা পাহৰা নাই। ইম্পৰ্টেণ্ট কথাটো হ'ল ঘৰৰ সকলো কামত তেওঁক আগত ৰাখিবা, যাতে তেওঁ নিজকে লৈ গৌৰৱ অনুভৱ কৰে। আজৰি সময়ত শাহুমাৰ লগত বহি তেওঁৰ ল'ৰালিকালৰ কথা পাতিবা। তেওঁক সুধিবা তেওঁৰ ল'ৰালিৰ কথা, এনেদৰে দুয়ো ভাল বন্ধু হৈ পৰিবা। ঘৰখনৰ পৰিয়ালটো বুলি ক'লে এজন বা দুজন সদস্য কেতিয়াও সম্পূৰ্ণ নহয়। সেয়ে ঘৰখন একমাত্ৰ দলদাল হ'ল শাহু বোৱাৰী। সম্পৰ্ক মজবুত থাকিলে বেলেগ কোনো শক্তিয়ে একো কৰিব নোৱাৰে। সকলো শাহু বোৱাৰী আৰু তেওঁৰ পৰিয়ালটো মংগলে থাকক। ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগে চেনেলটো লাইক আৰু এটা ছাবস্ক্ৰাইব কৰি দিব। এয়া আপোনালোকৰ মৰম বুলি ভাবি ল'ম। ধন্যবাদ। জয় আই অসম। আৰু এটা কমেণ্ট কৰি জনাব ভাল লাগিল নে বেয়া লাগিল।